ভণ্টি কি হ'ল মন মাৰি আছ যে মা আজি মোৰ মনটো একেবাৰে ভাল লগা নাই অ কিয় কি হ'ল আকৌ মন বেয়া কৰিবলৈ কোনোবাই কিবা ক'লে নেকি তোক নাই নাই কোনেও একো কোৱা নাই তেনেহ'লেনো কিয় মন মাৰি আছ তই বা আজিৰ দিনটো কি তই পাহৰিলি নেকি কি আছিলনো পাহৰিছোঁ কিয় আজি তই ৰাখী বন্ধন বুলি নাজানা নেকি অঁ মই পাহৰিছিলোঁৱে আজি ৰাখী বন্ধন বুলি ঠিক আছে আজি বাৰু ৰাখী বন্ধন পিছে তোৰ কিয় মন বেয়া মোৰ লগৰ ছোৱালী সকলোৱে সিহঁতৰ ভাই ককায়েকক ৰাখী পিন্ধাইছে আৰু মইচোন কাকো পিন্ধাবলৈ নাপাওঁ মোৰোতো মন যায় ভাইটি এটা বা দাদা এটা ৰাখী পিন্ধাবলৈ অহ তাৰ মানে সেইটো কাৰণে মনটো বেয়া কৰি আছ তই এতিয়া অকণমানি ছোৱালী হৈ থকা নাই নহয় এতিয়া তই জনা বুজা ডাঙৰ ছোৱালী হ'লি তই এইবিলাক কথাত মন বেয়া কৰিলে শোভা নাপায় নহয় মই জানো মই বুজিও পাওঁ কিন্তু কেতিয়াবা বৰ দুখ লাগে কেতিয়াবা দাদা বা ভাইটি এটাৰ অনুভৱ বৰকৈ কৰোঁ কিনো কৰিবি ভগৱানে নিদিলে তেনেকৈ ভাবাৰ বাহিৰে উপায় নাই আৰু আমাৰ হাতত মোৰ লগৰবিলাকে সকলোৱে মোবাইলত ষ্টেটাছ লগাইছে ৰাখী পিন্ধাই সেইবিলাককে চাই মোৰ মনটো বৰ দুখ লাগিছে জানানে বা তাকেহে কি কৰিবিনো দুখ লাগিলে জানো ভগৱানে ক'ৰবাৰ পৰা ভাইটি বা দাদা এটা সানি দিব দাদা ভাইটি আমাৰ জীৱনত যিহেতু নায়েই তই আৰু দাদা ভাইটি বিচাৰি নাথাকিবি আৰু মোৰ আগত দাদা ভাইটি বুলি কৈ নাথাকিবি নহয় মন যায় ন বা কথা এটা ভাবিছোঁ তই কিন্তু গালি নাপাৰিবি আমি নহ'লে বৰ্তা আৰু খুৰা ল'ৰাকেইটাকে ৰাখী পিন্ধাই থৈ আহোঁগৈ ব'ল সিহঁতে আমাক ভণ্টি বুলি নাভাবিলে কি হ'ল আমিতো সিহঁতক দাদা বুলিয়ে ভাবোঁ ভণ্টি তই এইবিলাক কি কথা কৈছ তোকচোন বাৰে বাৰে কৈয়ে আছিলোঁ যে সিহঁতৰ লগত আমাৰ ভাল নাই বুলি আৰু যোনকেইটা ল'ৰা দাদা বুলি ভাব সেইকেইটা ল'ৰাই কিন্তু তোক কেতিয়াও ভণ্টি বুলি নাভাবে আৰু বিশেষকৈ মোৰ মা দেউতাক বেয়া ব্যৱহাৰ কৰা মানুহক মই কেতিয়াও ক্ষমা নকৰোঁ আৰু সেইকেইটা ল'ৰাক মই ৰাখী পিন্ধাবলৈ যাম কেতিয়াও নাযাওঁ বা প্লিজ বল না কি হ'বনো বাদ দে না আগৰ কথাবিলাক এনেকৈ ধৰি থাকিলে কি হ'ব বাৰু সিহঁতলৈ মোৰ বৰকৈ মনত পৰিছে আজি কিয় নাজানো মোৰ যে ইমান মন যায় ডাঙৰ দা সৰু দা বুলি মাতিবলৈ ভণ্টি সিহঁতৰ কথা আৰু মোৰ আগত কৈ নাথাকিবি মই সিহঁতক বেয়া পাওঁ মানে মই সিহঁতক ঘিণ কৰোঁ কিন্তু বা তইনো সিহঁতক ইমানকৈ কিয় বেয়া পাওঁ মাহঁতক বেয়াকৈ কৈছিলে আৰু বাদ দে না সেইবিলাক কথা আমি ধৰি কি পাম আৰু আমি মিলিজুলি থাকিলে ভালেই হ'ব ভণ্টি তই সিহঁতৰ চৰিত্ৰৰ কথা একো নাজানো সিহঁতি আমাক কিমান অন্যায় কৰি থৈছে সেইটো কেৱল মাত্ৰ মা দেউতা আৰু মইহে জানো সিহঁতেনো এনেকুৱা কি অন্যায় কৰিলে যাৰ কাৰণে তই সিহঁতৰ নামকে শুনিব নিবিচাৰ তোৰ সেইবিলাক জানিবলৈ কোনো দৰকাৰ নাই কিয় বা মোৰ জানিবলৈ কিয় দৰকাৰ নাই মোক ক'ব লাগিব তই ক'ব লাগিব কি কথা আছে এনেকুৱা মইতো জানিব লাগিব মই তোক সেইবিলাক কথা ক'ব নোৱাৰোঁ সেইকণ সাহস মোৰ নাই বা তই ক'ব লাগিব অঁ মোৰ শপত দিছোঁ তই ক'ব লাগিব আহা ভণ্টি তই নুবুজ কথাবোৰ একেবাৰে তই যি ভাব যি ক মোক কৈ থাক কিন্তু আজি মই এই সকলোবিলাক কথা তোৰ পৰা জানিহে এৰিম ইমানকৈ জানিবলৈ মন গৈছে যদি মই কওঁ শুন তহঁতৰ দেউতাৰ 3টা ককাই ভাই আৰু আমি 3টা ককাই ভাই একেলগেই আছিলোঁ কিন্তু তহঁতিতো জানই তহঁতৰ ককায়ে 2জনী বিয়া পতা ডাঙৰজনী আইতাৰ বৰ্তা 2টা আৰু সৰুজনী আইতাৰ তহঁতৰ দেউতা প্ৰথমতে সকলোবোৰ ঠিকেই আছিল আচলতে আমিহে ঠিকে থকা বুলি ভাবিছিলোঁ তলে যে ঠিকে নাছিল সেইটো পিছতহে গম পাইছোঁ মানে মা মই কথাবিলাক ভালকৈ বুজা নাই মানে তহঁতৰ দেউতাৰ তহঁতৰ বৰ্তাহঁতে ভাল পোৱা নাছিল মুখেৰে মিঠা ভাত দিয়ে আৰু তলে কু কাৰ্যবিলাক কৰি থাকে কাৰণটো হৈছে 2জনী মাকৰ বেলেগ সন্তান তহঁতৰ দেউতাৰে সিহঁতৰ মাকৰ সন্তান নোহোৱাৰ কাৰণে তহঁতৰ দেউতাৰক সিহঁতি ভাল পোৱা একেবাৰে নাছিল তহঁতৰ ককা আৰু আইতা ঢুকোৱাৰ পিছত সিহঁতি বাৰে আমাক ঘৰৰ পৰা উলিয়াই দিবলৈ বহুতো চেষ্টা কৰিছিল কিন্তু আমাৰ হাতত একেবাৰে উপায় নাছিল কাৰণ তহঁতৰ দেউতাৰে দিন হাজিৰা কৰি চলিছিল কেনেকৈনো সেইখন ঘৰৰ পৰা ওলাই ক'ত থাকিমগৈ কি কৰিম একো উপায় পোৱা নাছিলোঁ কাৰণে সকলোবোৰ মনে সহ্য কৰি গৈছিলোঁ সিহঁতি কেৱল মাত্ৰ বাৰে মাটি সম্পত্তিক লৈ দেউতাৰ লগত কাজিয়া কৰিছিল সিহঁতি আমাক মাটি সম্পত্তিৰ ভাগ দিবলৈ একেবাৰে বিচৰা নাছিল কিন্তু তহঁতৰ ককাই 3জনকে মাটি সম্পত্তিৰ ভাগ কৰি থৈ গৈছিল কিন্তু দেউতাৰৰ দুৰ্বলতাৰ সুযোগ লৈ সিহঁতি আমাৰ ভাগত পৰা মাটিখিনি ল'বলৈ বাৰে চেষ্টা কৰি আছিল কি আচৰিত কথা তাৰপাছত কি হ'ল মা এনেকৈ দিনবোৰ পাৰ হৈছিল তাৰপাছতে জন্ম হ'ল তোৰ বা কিন্তু
অকলে জন্ম হোৱা নাছিল। মই তোৰ বাক প্ৰথমে জন্ম দি তাৰ 2 মিনিটমানৰ পাছতে আৰু এটি ল'ৰা সন্তানক জন্ম দিছিলোঁ। কি মা তুমি এইবিলাক কি কথা কৈছা? এতিয়া দাদা ক'ত আছে মা? ভণ্টি, দাদা বুলি কৈ নাথাকিবি। তই যিটো দাদাক বিচাৰিছ সেইটো দাদা আৰু এইখন পৃথিৱীত নাই ভণ্টি, নাই। কি মা মায়ে এইবিলাক সঁচাকৈ কৈছেনে? মই একো ধৰিব পৰা নাই। সঁচাকৈ কৈছোঁ মা, মই একো ধৰিব পৰা নাই, বুজিব পৰা নাই। দাদা নাই মানে দাদা কেনে গ'ল? দাদাৰ কি হ'ল? তোৰ দাদা আৰু এইখন পৃথিৱীত নাই। মোৰ একমাত্ৰ পুত্ৰ সন্তানক সেই পিশাচ কেইটাই বাৰী পেলালে। কি? সিহঁতি মোৰ দাদাক মাৰি পেলালে? মা, দাদাৰ এই অৱস্থা কেনেকৈ হ'বলৈ পালে? তুমি মোক ভালকৈ কোৱাচোন। সেইদিনাখনৰ কথা, এনেকৈ মাটি সম্পত্তিক লৈ কাজিয়া কৰি থাকোঁতে কাজিয়াখন অকণমান ডাঙৰ হৈ গ'ল। আৰু তহঁতৰ দেউতাৰক তহঁতৰ বৰ্তা আৰু সিহঁতৰ ল'ৰাকেইটাই মাৰিবলৈ আহিছিল। সকলোৱে হাতত এডাল ৰড লৈ আহিছিল। দেউতাৰক মাৰিবলৈ অহা দেখি পোনাকণে দৌৰি গৈ দেউতাৰক বচাবলৈ গৈছিল। কিন্তু তহঁতৰ বৰ্তা আৰু সিহঁতৰ ডাঙৰ ল'ৰাই যি দুডাল ৰডেৰে দেউতাৰক মাৰিবলৈ আহিছিল, সেই দুডাল ৰডৰ কোট দেউতাৰৰ গাত নালাগি পোনাকণৰ মাথাত লাগিল। আৰু মাথাত পৰাৰ লগে লগে মাথা ফাটি তেজ ওলাবলৈ ধৰিলে। ইমানেই তেজ ওলালে, তেজ বন্ধ কৰিব নোৱাৰা হ'ল ডক্টৰে। সেনেকৈ তেজ ওলাই ল'ৰাটো শেষ হৈ গ'ল। আৰু শেষত ডক্টৰে বচাব নোৱাৰো বুলি ক'লে। মোৰ বুকুখন উদং কৰি সেই পৃথিৱীৰ পৰা গুচি গ'ল। সেই নৰপিশাচকেইটাই মোৰ বুকুখন উদং কৰি পেলালে। মোৰ একমাত্ৰ ল'ৰাটোক সিহঁতে মাৰি পেলালে। সিহঁতে। মা, নাকান্দিবা আৰু। পৃথিৱীত ভগৱান আছে নহয়। এদিন নহয় এদিন ইয়াৰ বিচাৰ নিশ্চয় হ'ব। মা, মোৰ কিবা সপোন লাগিছে। নাকান্দিবা মা, নাকান্দিবা। বায়ে কোৱাৰ দৰে ভগৱান আছে নহয়। ভগৱানে সকলোবোৰ বিচাৰ কৰিব। তুমি মই একো কৰিব নোৱাৰো। এনেকুৱা কিমান নিকৃষ্ট মানসিকতাৰ মানুহ যে থাকিব পাৰে বুলি মই ভবাই নাছিলো। সেইকাৰণে মই সিহঁতবোৰৰ নাম শুনিব নোৱাৰো। তহঁতি আৰু সিহঁতৰ কথা নকবি। মা, মইচোন তেতিয়া জন্মই হোৱা নাছিলো। সেইকাৰণে কথাবিলাক নাজানো। সেইকাৰণে মই বাৰে সিহঁতৰ ঘৰলৈ যাম বুলি কৈ থাকো। হ'ব দিয়া, এতিয়া সত্যটো গম পালো নহয়। এতিয়া আৰু মই সিহঁতৰ নাম কেতিয়াও নলওঁ। আৰু ভণ্টি, মইচোন তোক কেতিয়াও দাদা এটাৰ অভাৱ অনুভৱ কৰিবলৈকে নিদিওঁ। সকলোবোৰ কামতে মইচোন তোৰ লগতেই থাকোঁ। ল'ৰা এটাই কৰিব পৰা সকলোবোৰ কামেইচোন মই কৰোঁ। তই কিয় বাৰে দাদা বা ভাইটি এটাৰ কথা কৈ থাক? মই থকালৈকে তই কোনো চিন্তা নকৰিবি। আৰু তোৰ মুখৰ পৰা দাদা আৰু ভাইটি শব্দটো শুনো বুলিয়ে মই তোৰ সকলোবোৰ কাম কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ দাদা বুলি শুনিলে মোৰ এই অন্তৰখনে বহুত হাহাকাৰ কৰে। বা, আজিৰ পৰা আৰু মই কেতিয়াও দাদা আৰু ভাইটি লাগে বুলি নকওঁ। বা, তই মোৰ সকলো, দাদা ভাইটি চব। হ'ব দে, এতিয়া মন বেয়া কৰিব নালাগে। তুমি মন বেয়া নকৰিবা। হ'ব দে, তহঁতিও এইবিলাক কথা বেছিকৈ ভাবি নাথাকিবি। দেউতাই ৰাতিপুৱাই দুডাল ৰাখি আনি থৈছে আৰু লগতে মিঠাই চকলেট এইবোৰো আনি থৈছে। এতিয়া ব'ল দুইজনী ৰাখি পিন্ধাবি। কি? দেউতাই এইবিলাক কৰি থৈছে? তই জানো প্ৰত্যেকবাৰে কৈ নাথাক? সেইকাৰণে দেউতাই এইবাৰ তোক ছাৰপ্ৰাইজ দিলে। হয় নেকি? বল বা, সোনকালে বল, দুইজনীয়ে ৰাখি বান্ধোগৈ। আৰু ধুনীয়াকৈ ফটো তুলি কিন্তু ষ্টেটাছ লগাব লাগিব। এইজনী অকল খালি ষ্টেটাছতহে মৰিছে। বল